নমস্কাৰ মই ইউটিউব চেনেল দীপাংকৰ মেডিকেল ৰিচাৰ্চলৈ স্বাগতম জনাইছো। আজি আমাৰ টপিকটো হৈছে আৰ্ছেনিকৰ ওপৰত। আৰ্ছেনিক আমি যেতিয়া আৰ্ছেনিক থকা পানী খাওঁ আমাৰ কি কি প্ৰভাৱ পৰিব পাৰে, কি কি আমাৰ দেহত ক্ষতি হ'ব পাৰে বা আৰ্ছেনিক খোৱা পানীলৈ কেনেকৈ আহে আৰু খোৱা পানীত আৰ্ছেনিক থাকিলে কি কৰিব, যদি আমি খোৱা পানীত আৰ্ছেনিকৰ কিমান থাকিব লাগে মাপকাঠিটো আৰু খোৱা পানীত আৰ্ছেনিকৰ প্ৰভাৱ এই বিষয়ে আলোচনা কৰিবলৈ আহিছো। ভিডিওটো স্কিপ নকৰাকৈ আগলৈকে ভিডিওটো চাই থাকক। আৰ্ছেনিক কি? আৰ্ছেনিক হৈছে এটা ধাতুকল্প। পৃথিৱীৰ খোলাটোত প্ৰাকৃতিকভাৱে আৰ্ছেনিক পোৱা যায়। শিল আৰু মণিকৰ ক্ষয়ীভৱন আৰু নিষ্কাশনৰ প্ৰক্ৰিয়াৰ দ্বাৰা ই মাটি আৰু ভূগৰ্ভৰ পানী সংস্পৰ্শলৈ আহে। এবিধ মাৰাত্মক বিষ হয় আৰু কৰ্কট ৰোগী সৃষ্টিকাৰী পদাৰ্থ হিচাপে আৰ্ছেনিকক পৰিগণিত হৈছে। হাইড্ৰজেন আৰু কাৰ্বনৰ লগত যোজিত হৈ জৈৱ যৌগ হিচাপে আৰ্ছেনিক প্ৰাকৃতিত থাকে আৰু পানীত আৰ্ছেনিকৰ কোনো গোন্ধ বা সোৱাদ নাথাকে। ৰাসায়নিক পৰীক্ষাৰ দ্বাৰা আৰ্ছেনিকৰ উপস্থিতি আৰু পৰিমাণটো নিৰ্ণয় কৰিব পাৰি। এতিয়া আহিছো খোৱা পানীলৈ আৰ্ছেনিক কেনেদৰে আহে। ভূগৰ্ভৰ পানীত আৰ্ছেনিকৰ উপস্থিতিত প্ৰাকৃতিক কাৰণ হয় আৰু গেদীয় শিল বা ক্ষয়ীভূত আগ্নেয়শিলত থকা আৰ্ছেনোপাইট নামৰ মণিকৰ দ্বাৰা জীৱাশ্ম ইন্ধন খনি বা খনিজাত আৱৰ্জনা হৈছে ভূগৰ্ভৰ পানীলৈ আৰ্ছেনিক আহিব পৰা আন এটা উৎস হৈছে। তদুপৰি গ্লাছৰ ৰং, পেট্ৰলিয়ামৰ বা কীটনাশক, তৃণনাশক দ্ৰব্য, ৰাসায়নিক সাৰ বা অজৈব ৰাসায়নিক উদ্যোগৰ আৱৰ্জনা আৰ্ছেনিক আৰু ইয়াৰ যৌগ পোৱা যায়। এইবোৰে ভূগৰ্ভৰ পানীৰ লগত মিহলি হৈ আমাৰ ভূগৰ্ভত থকা পানীটো দূষিত কৰে। এতিয়া আহিছো আৰ্ছেনিকচিছৰ লক্ষণসমূহ কি কি। প্ৰথম পৰ্যায়ত যেতিয়া আমি টেষ্ট কৰি আৰ্ছেনিক থাকে তেতিয়া আমাৰ দেহত কি কি হ'ব পাৰে। বুকু আৰু বা পিঠিত কলা বগা দাগ হৈ হাত আৰু ভৰি তলত খহুটা বা ডাঠ হ'ব পাৰে। লগতে তলুৱাত কলা ৰঙৰ সৰু গুটি নিচিনা জোলা বান্ধিব পাৰে। সেইটো প্ৰথম পৰ্যায়ৰ লক্ষণ হ'ব পাৰে। আৰু দ্বিতীয় পৰ্যায়ৰ লক্ষণটো যেনেকুৱা হ'ব পাৰে, উপৰোক্ত যিটো আমাৰ কিছুমান লক্ষণ অতিপাত কাহ হ'ব পাৰে, হাঁপানি হ'ব পাৰে, শাৰীৰিকভাৱে দুৰ্বল লাগিব পাৰে আৰু ৰক্তহীনতাও দেখা দিব পৰা যায়। তৃতীয় পৰ্যায়টো হৈছে যিটো জটিলতাবোৰ কিছুমান এনেকুৱা বাঢ়ি যায় পিছলে যে ছালৰ বেমাৰটো হয় তাৰ লগতে আপোনাৰ কিডনী হ'ব পাৰে, হাঁওফাঁও হ'ব পাৰে। পিছলে আপোনাৰ কৰ্কট বা কেঞ্চাৰ ৰোগৰ দ্বাৰাও ৰোগলৈ লক্ষণ পৰিলক্ষিত হোৱা দেখা যায়। এতিয়া আহিছো খোৱা পানীত আৰ্ছেনিক থাকিলে আমি কি কি কৰিব পাৰিম, কি কি কৰিব লাগে যদি আমাৰ খোৱা পানীত আৰ্ছেনিক থাকে। আৰ্ছেনিকযুক্ত পানী খাব নালাগে আৰু সেই পানীয়ে ৰন্ধা বঢ়া কৰিব নালাগে। আৰ্ছেনিকযুক্ত পানী বিকল্প উৎস ব্যৱহাৰ কৰিব লাগে। তাক ৰঙা ৰঙে চিন দিয়া আৰ্ছেনিকৰ দ্বাৰা বিষাক্ত পানী উৎস ব্যৱহাৰ কৰিব নালাগে। বীজাণুজনিত প্ৰদূষণৰ পৰা মুক্ত বৰষুণৰ পানী বা অথবা শোধিত ভূপৃষ্ঠৰ পৰা মুক্ত নিৰাপদ উৎস পানীহে ব্যৱহাৰ কৰিব লাগে। মানে আপোনালোকে যিমানখিনি পাৰে ফিল্টাৰেশ্যন কৰি ল'ব। আমাৰ পানীটো বৰষুণতো পাওঁ, পুখুৰী খান্দিলেও পাওঁ বা নদী বা আপোনাৰ কুঁৱা আদিৰ পৰা আমাৰ গাঁৱৰ সকলো মানুহে পানীটো ব্যৱহাৰ কৰে। এতিয়া আহিছো খোৱা পানীত আৰ্ছেনিকৰ মাপকাঠি কিমান থাকে। ভাৰতীয় আমাৰ যিটো খোৱা পানীৰ আৰ্ছেনিক গ্ৰহণযোগ্য সৰ্বোচ্চ পৰিমাণটো কৰি দিছে প্ৰতি লিটাৰত 0.01 মিলিগ্ৰামত স্থিৰ কৰিছে। কিন্তু বিকল্প উৎস বা বৰ্তমানত আৰ্ছেনিকৰ গ্ৰহণযোগ্য পৰিমাণ হৈছে 0.05 মিলিগ্ৰাম লিটাৰত। আৰু খোৱা পানীত যদি আৰ্ছেনিকৰ প্ৰভাৱ হয় তেতিয়া কি কি হ'ব। দীৰ্ঘদিন হৈ আপোনালোকে আৰ্ছেনিকযুক্ত পানী বা সেৱন কৰি থাকো আমি, আৰ্ছেনিকোচিছ বুলি কোৱা হয়, যিটো খোৱা পানীত আৰ্ছেনিকৰ পৰিমাণ বা আৰ্ছেনিকযুক্ত পানী যদি আমি সেৱনৰ সময় বা জনসাধাৰণৰ পুষ্টিৰ ওপৰত নিৰ্ভৰ কৰি আৰ্ছেনিকৰ লক্ষণসমূহ 6 মাহ বা 8 মাহৰ পিছতে দেখা পোৱা যায়। আমি প্ৰথমতে পানী খাই থাকিলেও আমালোকে গম নাপাব। আইৰণ হোৱা পানীও বেলেগ এটা গম পোৱা যায়, কিন্তু আৰ্ছেনিক থকা পানীখিনি আমি লক্ষণসমূহ গম নাপাওঁ। যদি আমি খাই থাকো তাৰ আপোনাৰ লক্ষণটো বা 6 মাহ লাগিব বা এবছৰ লাগিব, কেতিয়াবা 8 মাহতো আমি সেই লক্ষণসমূহ দেখা পোৱা যায়। এতিয়া আমাৰ কিছুমান আমি পানীটো খাই থাকো, টেষ্টটো কৰিব আচলতে কোনোবা নাজানে। আমাৰ খোৱা পানীৰ পৰীক্ষাটো আচলতে ক'ত কৰিব পাৰি। গোটেই অসমতে আমাৰ জনস্বাস্থ্য কাৰিকৰী যিবোৰ বিভাগ আছে, পানী বিভাগ আছে, তেওঁলোকে সেই পৰীক্ষাগাৰতে তেওঁলোকে নিজে আমি যদি লৈ যাওঁ পানীও তেওঁলোকে আমাৰ টেষ্ট কৰি দিব। খোৱাৰ আগতে আপোনালোকৰ জিলাৰ যিকোনো পানী বিশ্লেষণ বা পৰীক্ষাগাৰত আপোনালোকৰ খোৱাৰ পানীটো আপোনালোকে পৰীক্ষা কৰাই ল'ব।
এইখিনি আছিল আমাৰ গুৰুত্বপূৰ্ণ তথ্যখিনি আছিলে যিখিনি আমাৰ আৰ্ছেনিক থকা পানী আমাৰ খালে কি হয় কেনেকৈ আমি বাছি থাকিব লাগে আৰ্ছেনিকযুক্ত পানীৰ প্ৰভাৱটো বৰ ফটককে দেখা পোৱা নাযায় সেইকাৰণে আমি যিমানখিনি পাৰো নিজে চাই চিতিহে পানীটো খাব লাগে পানীৰ পৰা আমাৰ বহুত ধৰণৰ বেমাৰ হ'ব পাৰে অকল আৰ্ছেনিকযুক্ত পানী বুলিয়ে নহয় পানী আমাৰ স্বাস্থ্যক বহুতখিনি ক্ষতি হয় কাৰণ পানীটো আমাক দৰকাৰ হৈ থাকে যেতিয়া ভাত বনাওঁতে হয় যিকোনো কামত আমাৰ পানী ব্যৱহাৰ হৈ থাকে সেইকাৰণে যিমানখিনি পাৰো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে নিজৰ যত্ন নিজে ল'ব যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ